সেই তোমালোকে যিদিনাখন হুঁচৰি গাব আহিবা সেইদিনাখন মোক প্ৰাৰ্থনা এটা ভালকে দিবা। মই এতিয়া ভাবিছো মইতো ক'ব নোৱাৰিম, ৰাজহুৱাকে সিহঁতৰে যদি হেৰিটো প্ৰাৰ্থনাটো দিয়ে মইতো এইটো ক'বলগীয়া নাই, মই কথাটো কৈ থৈছো। কিন্তু সেই কথাটো কি বুলি ভাবিছা প্ৰাৰ্থনাটোত মোৰ ক'বলগীয়া কিন্তু নাই। মোক কৈছিলে বাবু ডেকাক কৈছিলে যে প্ৰাৰ্থনাটো কওঁ, কিন্তু মই এতিয়া কি প্ৰাৰ্থনা ক'ব নোৱাৰিম। আপোনাৰ মহি পামনি বেকত কৰি এই বছৰেকৰ বিহুত এগছি গোৱা পাঞ্জি শৰণাগত হৈছে। ইয়াতে জিৰোতে চতে অনেক অপৰাধ হয় প্ৰভু। এতিয়া ক'বলগীয়া হ'লে বহুত কথা আছে বাৰু, যদি আজি এতিয়া সামৰণি মাৰিছো বাৰু। এতিয়া যি আশীৰ্বাদ বিচাৰিছে সিহঁতে সন্তুষ্ট হৈ গৃহস্থ ৰাখিলে কল্যাণে কৃপা কৰিবলৈ প্ৰাৰ্থনা।